নমস্কাৰ সকলোকে মই মৌচুমী মৌচুমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ জনাই স্বাগতম আৰু নমস্কাৰ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ ভোট জলকীয়া আচাৰ কেনেকৈ বনালোঁ তাকে দেখুৱাম বুলি, কাৰণ এতিয়া ছিজন চলি আছে ভোট জলকীয়াৰ। ইমান গৰমত ভোট জলকীয়াটো দেখিতো পুৰিছেই চাগে নিশ্চয় দেখিয়েই। অৱশ্যে পুৰিলেও মই নপুৰাৰ এটা কাৰণ কৈ দিছোঁ যে মই হাতত গ্ল'ভছ পিন্ধি এতিয়া মই ভোট জলকীয়াখিনি এখন ছুৰীৰে কাটি ল'ম। তাৰপিছত ইয়াত মই কাটি লৈ ধুনীয়াকৈ মা মছলা সানি ভিডিঅ'ত দেখুৱাৰ দৰে, মানে মা মছলা মানে কি আৰু আচাৰত দিয়া মছলা দিছোঁ, অকণমান নিমখ আৰু হালধি 1 চামুচ দি মই এইখিনি ধুনীয়াকৈ সানি পুটুকি চামুচেৰে, হাতেৰে নহয় বাৰু, ধুনীয়াকৈ ৰ'দত দিম। আৰু আপোনালোকে দেখিছে যিটো ৰ'দ দিছে মানে একেদিনাই জলকীয়া আচাৰ বনিয়ে যাব। গতিকে চাই থাকক ভিডিঅ'টো। এতিয়া মই এইখিনি মা মছলা সনাৰ পিছত দিবলৈ আহিছোঁ ৰ'দত। আমাৰ বাৰীতে আছে এখন চালি, তাতে এতিয়া দিম ৰ'দত। বেলিটো চাওক মূৰৰ ওপৰত এতিয়া কিমান 10মান বাজি গৈছে, চাওকচোন কিমান ডাঙৰ ৰ'দ। গতিকে এটা ৰ'দতে শুকাবই, মই কৈছোঁ নহয় আপোনালোকক। এতিয়া মই ইয়াতে দি থৈ যাওঁ। এতিয়া বাজিছে 4 বাজি গৈছে, বেলি এতিয়ালৈকে ডুবাই নাই, মানে বেলি ৰ'দ পূৰা ওলাই আছে। গতিকে মোৰ কিন্তু এয়া আচাৰ হৈ গ'ল। ইমান ধুনীয়া গোন্ধাইছে নহয়, কি ক'ম আৰু আপোনালোকক। এতিয়া এইখিনি মই ঘৰলৈ আনি এখন কেৰাহীত তেল গৰম হ'বলৈ দি তাত 5 ফুৰণ আৰু নহৰু দি দিছোঁ। এইখিনি মই এতিয়া এটা বৈয়ামত, মানে জলকীয়াখিনি শুকোৱা জলকীয়াখিনি বৈয়ামত, চিচাৰ গ্লাছত বৈয়ামত ভৰাই লৈছোঁ। তাৰপিছত ইয়াত মই সেই তেলখিনি দি দিম আৰু হৈ যাব আমাৰ ধুনীয়াকৈ ভোট জলকীয়া আচাৰ। তেল সৰহকৈ দিছোঁ যাতে জলকীয়াতকৈ অকণমান তেল সানি খালেই ভোট জলকীয়াৰ প্ৰকোপে মানুহক জ্বলা কলা দেখুৱাই দিয়ে। আৰু কাৰ ভাল লাগে বাৰু ভোট জলকীয়া এনেকৈ আচাৰ বনাই খাই? যদি ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু এয়া হৈ গ'ল মোৰ ভোট জলকীয়া আচাৰ। এইখিনিতো বহুত দিনেই খাব পাৰিম। আৰু এতিয়া এনেকৈ পাকঘৰতে থকা খিৰিকীখনৰ কাষত থৈ দিওঁ, ৰ'দে পাই থাকিব আৰু আচাৰ হৈ থাকিব। আজিলৈ আহোঁ, বাই বাই।